নমস্কাৰ বন্ধু বান্ধৱীসকলে চাওক এয়া খেল সপ্তাহ চলি আছে। খেল সপ্তাহত আমাৰ দুগৰাকী ছাত্ৰী বোৱাৰী হৈ ওলাই আহিছে। মই এই কণমানি বোৱাৰী দুগৰাকীক আপোনালোকক দেখুৱাম আৰু তেওঁলোকক কিছুমান মই প্ৰশ্ন কৰিম। এই প্ৰশ্নখিনি আপোনালোকে চাই যাব তেওঁলোকে কেনেকৈ উত্তৰ দিয়ে। মই এয়া বোৱাৰী দুগৰাকীক মই দেখুৱাইছোঁ। এগৰাকী প্ৰেৰণা দাস আৰু এগৰাকী পলি দাস। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰেৰণা দাস। প্ৰেৰণা দাস। আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পলি দাস। পলি দাস। অকণমান এইফালে আহা, এইফালে ৰ'দ পৰিছে, অকণমান ফাক হৈ থাকা। এতিয়া প্ৰেৰণা দাসে কোৱাচোন, তোমাক জোৰোণ দিবলৈ কোন কোন আহিছিলে? জোৰোণ পিন্ধাবলৈ কোন কোন আহিছিলে তোমাক? কোৱা চাওক, ইমান ধুনীয়া। এইটো কি বেগ? ভেণ্টি বেগ। এইটো ভেণ্টি বেগ লৈ আহিছে প্ৰেৰণা দাসে। এতিয়া প্ৰেৰণা দাসক জোৰোণ কোনে কোনে পিন্ধাইছে কোৱাচোন? এতিয়া কোন কোন আহিছিলে জোৰোণ পিন্ধাবলৈ? জোৰোণ দিবলৈ শিৰত সেন্দুৰ কোনে দিলে? কোৱা, লাজ লাগিছে নি? জোৰোণ পিন্ধাবলৈ শাহু শহু আহিছিলে নাই? আহিছিলে। এতিয়া শিৰত সেন্দুৰ কোনে পিন্ধালে? অঁ, দৰাই পিন্ধালে। দৰাৰ নামটো কি? দৰাৰ নামটো কি? ভাস্কৰ। ভাস্কৰ। কি লিখে উপাধি? দাস। ভাস্কৰ দাস। অঁ, তাৰপিছত ভাস্কৰৰ এতিয়া ঘৰত কোন কোন আছে? মা দেউতা। মা দেউতা। ভাস্কৰে হাল বাব জানে নাজানে? অঁ, ভাস্কৰে হাল বাব নাজানে। তেতিয়া তোমাক কেনেকৈ খুৱাব ভাস্কৰে? তোমাকতো নি পেলাই এতিয়া খুৱাবগৈ লাগিব। কেনেকৈ খুৱাব তোমাক? কেনেকৈ খুৱাব তোমাক ভাস্কৰে? হা? অঁ, দেউতাৰ ওপৰত ভৰসা কৰি বিয়া পাতিলে কেনেকৈ হ'ব আকৌ? দেউতাৰ ওপৰত ভৰসা কৰি পেলাই বিয়া পাতিলে ভাস্কৰক নোখোৱাই নহয়। হা? এই প্ৰেৰণা দাসে ক'লে যে ভাস্কৰৰ দেউতাকেহে হেনো খুৱাব, দেউতাকেহে হেনো মানে তেওঁলোকক খুৱাব। এতিয়া তোমাক কাপোৰ কানি কোনে আনি দিব? ভাস্কৰে। ভাস্কৰেতো পইচা লাগিব ন? পইচা ক'ত পাব এতিয়া? কি কৰিবলৈ পঠাবা এতিয়া ভাস্কৰক? চাকৰি কৰিবলৈ তেনেকৈ পঠাবা নি? বাৰু ঠিক আছে, মই প্ৰেৰণা দাসক দেখালোঁ। তেওঁ হেনো বিয়া পাতি নিয়াৰ পিছত এতিয়া ভাস্কৰৰ দেউতাকে হেনো তেওঁক খুওৱা পিন্ধা দায়িত্ব ল'ব। গতিকে দৰাজনে এতিয়া একো নকৰে হেনো, ভৱিষ্যতেহে চাকৰি কৰিব। এতিয়া মই আপোনালোকক এয়া পলি দাসক দেখাইছোঁ। পলি দাস, কোৱাচোন, তোমাৰ গহনাখিনি বৰ ধুনীয়া দিছে, বহুত সোণ দিছে কিন্তু দেই তোমাক। এই তোমাৰ সোণ, এইডাল হাৰডাল তুমি নিজে চইচ কৰি দিছিলানে? অঁ, ক'ত গৈ চইচ কৰিছিলা? অঁ, সোণাৰীশালত। অঁ, সোণাৰীশালত গৈ হেৰি কৰিছিলা। তাৰপিছত এইডাল এতিয়া গোটেই হাৰডাল ফুলি আঙুঠি নিদিলে নি? অঁ, আঙুঠি নিদিলে। অঁ, এতিয়া তোমাৰ শিৰত সেন্দুৰ কোনে দিলে? দৰাটোৱে দিছে। অঁ, দৰাৰ নামটো কোৱা। হা? পিংকু। অঁ, পিংকু কি লিখে? পিংকু দত্ত। অঁ, পিংকু দত্তই কি কৰে? হাল বায়। অঁ, আৰু কি কি আছে? গৰু গাই আছে নাই কিবা? আছে। পঢ়া শুনা নকৰিলে নি পিংকু দত্তই? অঁ, পিংকু দত্তই পঢ়া শুনা নকৰিলে। অঁ, এতিয়া পঢ়া শুনা নকৰিলে হ'ব জানো? পঢ়া শুনাটো কৰিবই লাগিব। এতিয়া তুমি গৈ পেলাই পঢ়ুৱাব পাৰিবা নোৱাৰা এতিয়া পিংকুক? নোৱাৰা। হাল বাই খুৱাব তোমাক। তেতিয়া তুমি আকৌ মাটি ৰুব লাগিব নহয়, গৈ ভুই ৰুব লাগিব, ধান দাব লাগিব। পাৰিবা নোৱাৰা? পাৰিবা। বা
এতিয়া তুমি এতিয়া ইয়াৰ পৰা এইখন স্কুলৰ পৰা ক্লাছ 5ৰ পৰা গৈ কি পঢ়িবা 6 পঢ়িব লাগিব 7 8 9 10 এইখিনি পঢ়াৰ পিছত তুমিতো কিবা এটা কৰিব লাগিব তোমাৰ ভৱিষ্যতে চাকৰি কৰিবলৈ মন আছে নাই আছে সমাজৰ কি হ'বলৈ মন আছে সুনাগৰিক হ'বলৈ মন আছে গতিকে নিশ্চয় এইখন বিদ্যালয়ৰ পৰা ওলাই গৈ আমি হাইস্কুলত বা এম ই স্কুলত কি আমি ধুনীয়াকৈ পঢ়া শুনা কৰি আমি ভালকৈ সুখ্যাতিৰে পাছ কৰি লৈ আকৌ আমি কি কৰিব লাগিব এজন সুনাগৰিক হ'বলৈ আমি চেষ্টা কৰিব লাগিব তাৰপিছত তুমি বিয়া হ'লা বাৰু বিয়া হৈ পেলাই এতিয়া তোমাৰ শাহু শহুক কেনেধৰণে তুমি প্ৰতিপালন কৰিছা ভালকৈ কৈছা ৰাতিপুৱা উঠি গা পা ধুই চাহ দিবলৈ যাওঁ চাহ দিয়া তাৰপৰা আৰু ভাত চাত বনাই ভাতো বনোৱা তাৰপৰা হাল বাবলৈ যাওঁতে কি দিয়া ৰুটিয়ে চাহে বনাই ৰুটি চাহ বনাই দিয়া এয়া পলিদাসক দেখাইছোঁ তাৰপিছত এয়া পলিদাসৰ কাপোৰযোৰো বৰ ধুনীয়া লাগিছে গহনাও বৰ ধুনীয়া লাগিছে খালি পলিদাসৰ ছেটটোত মানে আঙঠিটো নাহিলে এয়া দুগৰাকী বোৱাৰী আজি বোৱাৰীৰ ভেষত প্ৰেৰণা দাস আৰু পলিদাস প্ৰেৰণা দাসৰ মানুহজনে কি কৰে ইঞ্জিনিয়াৰ কৰে দৰমহা পোৱা নাই পোৱা সেইকাৰণে দেউতাই খুৱাব বাৰু ঠিক আছে ভাল লাগিলে বন্ধু বান্ধৱীসকল এয়া অকণ আমাৰ ভেকচন প্ৰতিযোগিতাৰ এই কণমানি বোৱাৰী দুগৰাকী দেখুৱালোঁ এনেধৰণে খুব ধুনীয়াকৈ তেওঁলোকে সাজি কাচি আহিলে মই কেইটামান প্ৰশ্ন সুধিলোঁ গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব গতিকে ভিডিঅ'টো যদি ভাল পায় তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া সকলো ছাত্ৰ ছাত্ৰীয়ে এনেধৰণে তেওঁলোকক ঘেৰি চাই আছে সকলোৱে এনেধৰণে চাই আছে